বন্ধু বান্ধৱীসকল সকলোকে অসমীয়া ছোৱালীৰ ভৱানী অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ সকলোৱেতো জানেই, যিহেতু মাঘৰ বিহু আহি আছে, হেঁপাহৰ মাঘৰ বিহু। তো মাঘৰ বিহুটো হৈছে ভোগালী উৎসৱ, মানে কি খোৱাৰ উৎসৱ, আৰু খাবলৈ হ'লেতো বনাব লাগিবই দিয়কচোন। তো সেইকাৰণে মানে মায়ে বনাই আছে, আৰু এই লাড়ু পিঠা এনেকৈ সকলোৱে বনায়, আমিও বনাইছোঁ। তো সেইকাৰণে দেখাই দিম বুলি ভাবিছোঁ কি কি বনাওঁ। তে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব শেষলৈ। তে আহক। মায়ে নাৰিকলৰ বোলে লাড়ু বনাব, তো সেইকাৰণে এতিয়া নাৰিকলখিনি ভাজি আছে। এয়া আহক দেখাই দিওঁ আপোনালোকক। প্ৰথম ভাজি ল'ব, তাৰপিছত এবাৰ আমি হাতেৰে লাড়ু বনাম। তে আপোনালোকে চাই থাকিব। ভজা হৈ গ'ল, এতিয়া মায়ে লাড়ু বনাইছে, ময়ো বনাওঁ গোল গোল কৰি। গৰমে গৰমে বনাব লাগিব, নহ'লে আৰু লাড়ু নহ'বই নহয়। এইটো গোল গোল হৈ গ'ল আমাৰ নাৰিকলৰ লাড়ু বনোৱা। কেনেকুৱা লাগিছে বাৰু দেখিব। নাৰিকলৰ লাড়ু আপোনালোকক দেখাই দিলোঁ। এতিয়া মায়ে আৰু বাই মানে নাৰিকলৰ পিঠা, তিলৰ পিঠা বনাই আছে। তো দেখাই দিম, চাই থাকিব আহক। আৰু বা পিঠা বনাই আছে, এয়া। আপোনালোকক দেখাই দিলোঁ আমি বনোৱা লাড়ু পিঠা। হেঁপাহৰ মাঘ বিহুটো আহি আছে, গতিকে লাড়ু পিঠা আমাৰ ৰেডি আৰু। এতিয়া আমি মাঘ বিহু আদৰিবলৈ ৰেডি আৰু। তো আশা কৰোঁ মোৰ ভিডিঅ'টো চাই চাগে আপোনালোকে ভাল পাব। তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আৰু লগতে যদিহে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই বন্ধু বান্ধৱীসকল। ৰ'ব, লগতে সকলোকে আগতীয়াকৈ দি থৈ দিছোঁ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। তো বাই বাই।